हेलो एवरीवन मोर प्रथमते ब्लगলৈ আপোনালোকক স্বাগতম জনালো আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় যেতে যদি ফুল হয় মোক কমেন্ট কৰি জনাব পিছলৈ মই শুদ্ধ কৰি আপোনালোকক নেক্সট ব্লগ দেখাবলৈ যাতে আপোনালোকক পাৰো এইফালে আমি গোটেইবিলাকে ডান্স কম্পিটিশন যাবলৈ ৰেডি হৈছো সো গোটেইবিলাক আছে এইফালে আমাৰ ক্লাছৰুমতে আছিল গোটেইবিলাকে সো এনেকে যাবলৈ ৰেডি হৈছো আৰু আমাৰ ডান্স কম্পিটিশন আছে গুৱাহাটী কাইলিপাৰা জ্যোতিষদ্ৰবন ভৱনত আৰু আপোনালোকে জানে জ্যোতিষদ্ৰবন ভৱন ক'ত আছে মানে বহুত ফেমাছ হয় ভৱনটো তাতে আমাৰ ডান্স কম্পিটিশন আছে গ্ৰুপ ডান্স কম্পিটিশন হয় আৰু এইটো আমি মানে ফাৰ্ষ্ট গ্ৰুপ ডান্স কম্পিটিশন কৰিবলৈ যাইছো সিঙ্গল ডান্স কম্পিটিশন কৰা যায় বাট গ্ৰুপ ডান্স কৰা নাছিল আজিলৈ সো ফাৰ্ষ্ট এক্সপেৰিয়েন্স জাস্ট ট্ৰাই কৰিবলৈ যাইছো সো চাই থাকক পিছলৈ কেনেকুৱা লাগে আৰু কিবা ভুল হ'লে যাতে আপোনালোকে কৈ দিব আৰু এইফালে ইহঁতে ফাল্টু কৰি ফেশ্বন দেখুৱাইছিলে আৰু আমাৰ গুৰু অচ্যুত দাস ছাৰে কোৰিঅগ্ৰাফাৰ কৰিছে আপোনালোকক দেখাইছে ছাৰে দুহাৰ কৈ দিব নমস্কাৰ মই অচ্যুত দাস সো আজি আমাৰ ফাইনেলি বহুত কষ্টৰ ফল এতিয়ালৈকে পোৱা নাই বাৰু বহুত কষ্ট কৰিলোঁ কিবা এটা কৰাৰ কাৰণেতো আজি আমাৰ ডান্স ষ্টুডিঅ' একাউণ্ট ষ্টাৰৰ প্ৰথম দিন মানে আমি ভাবিছিলোঁ স্কুলখনক লৈ কিবা এটা কৰিম এনেকৈ ভাবিছোঁ প্ৰস্তুতি হৈছোঁ যে আমি আজি এটা কম্পিটিশ্যন যাব লৈছোঁ ডান্স গ্ৰুপ কম্পিটিশ্যন জ্যোতিষদ্ৰবন সংস্কৃতি সংগম বুলি শ্ব' এটাত তো আপোনালোকে চাই আছে এই ব্লগটো যি নহওক ব্লগে হয় বা কিবা আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ষ্টুডেণ্ট মই ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ ষ্টুডেণ্ট ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে মই ভাল পাৰফৰ্মেঞ্চটো কৰিব পাৰোঁ আশীৰ্বাদ কৰিব আৰু লগতে খুব কি বুলি কয় এক্সাইটেড হৈ আছোঁ কিবা এটা নতুন কৰিব গৈ আছোঁ ফাৰ্ষ্ট টাইম কম্পিটিশ্যন বুলি ক'ব পাৰি আমাৰ আৰু শ্ব' বহুত কৰিলোঁ এটা অনুষ্ঠান ডান্স গ্ৰুপৰ শ্ব' বহুত কৰিলোঁ তো নতুন প্ৰচেষ্টা হাতত লৈছোঁ আমি যে আমি ডান্স কম্পিটিশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ চাব চেষ্টা কৰিছোঁ সেই আমি চাম ফাইনেলি কেনেকুৱা হয় আপোনালোকে চাব ব্লগটো আৰু ভিডিঅ'বিলাক পাব আৰু ডান্সৰ ভিডিঅ'টো চাব আপোনালোকে যদি ভাল লাগে কমেণ্ট দিব বেয়া লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ কেনেকুৱা ধৰণৰ হ'লে আৰু বেছি ভাল হয় আৰু দিহা পৰামৰ্শ দিব বুলি এতিয়া আমি সকলোৱে যাবলৈ ৰেডি হৈছোঁ গোটেইবিলাক এইফালে আছে এইফালে অমৃত আছে আৰু এইফালে গোটেইবিলাকে থিয় হৈ আছে মানে ল'ৰাবিলাকে বাছত যাব আৰু আমি ছাৰৰ লগত কাৰত যাম চ' চাই থাকক আৰু ইমানে গৰম দিছে মানে ক'ব নোৱাৰি আৰু কিন্তু ডান্সটো হয় ডান্স কৰিবই লাগিব মেইন ডান্স চ' চাই থাকক এতিয়া আমি আহি পালোঁ আহি পাই আপোনালোকক হলটো দেখাই দিছোঁ এবাৰ যাতে আমাৰ ডান্স কম্পিটিশ্যনটো হ'ব ইফালে ডান্স মানে ষ্টাৰ্ট কৰা নাই আৰু ষ্টাৰ্ট কৰিব চ' লাহে লাহে চ' আমি এতিয়া মানে ড্ৰেছ পাতি কৰি অকণমান ডান্সটো মাৰি গ'লোঁ যিহেতু আমাৰ ডান্সটো মানে দিবৰ হৈছে আৰু ডান্সটো চাই লওক আপোনালোকে দেখাই আছে গোটেই ভিডিঅ'টো নিদিলোঁ বাৰু নেক্সট আপোনালোকক গোটেই ভিডিঅ'টো দেখিবলৈ পাব আপোনালোকে দেখুৱাম আপোনালোকক গোটেই ভিডিঅ'টো চ' এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলটো দবাই দিব আজিলৈ এইখিনি আছিল বাই বাই